হেল্ল' গাইছ, এতিয়া মই আহিছোঁ ছেকেণ্ড পাৰ্টটো চাবলৈ। এতিয়া মই গুৱাহাটী যাই আছোঁ। এইটো হ'ল পাৰ্ট 2, চাই লওক আপোনালোকে। এতিয়া মই গুৱাহাটী যাম গড়চৰৰ পৰা। পূজা ঘূৰা হ'ল মোৰ। এতিয়া গুৱাহাটীত যাই কেনে পূজা চাম আৰু কি ধুনীয়া বতাহ মাৰিছে এইগিলা। ধান খেতি গাঁৱলীয়া জেগা না, ধুনীয়া ধান খেতি চাওক এইগিলা। চাই লওক, পুখুৰী আছে এটা। তই কোনে? তই কোন? এগিলা মোৰ ধৰতি হয়। ধৰতি নেকি তোৰ? মইতো চিনি নাপাওঁ। এইটো এটা কোনোবা আহি আছে। তো গাইছ, মানুহটো গুচি গ'ল। এতিয়া যাম নাৰামাৰী চকত। তাৰমানে গুৱাহাটী যাম ন, সেইকাৰণে নাৰামাৰী চকত যাই আছোঁ। এতিয়া গাড়ী বা পাম নাই। চালোঁ গৰুৱে ঘাঁহ খাই আছে বোলে। কঠাই গেলিবে উঠাই আছে। কি ধুনীয়া একদম, কি ফূৰ্তি। তো গাইছ, আজিলৈকে এইখিনিয়ে। এতিয়া গুৱাহাটী যাই কিনে ব্লগ বনাম আৰু অলপমান। ভাল লাগিলে কমেণ্ট কৰিব।